নমস্কাৰ। মোৰ স্বৰচিত অসমীয়া কবিতা নাৰী। দুটি আখৰেৰ এটি শব্দ নাৰী। এই শব্দটোৰ মাহাত্ম্য ব্যাখ্যা কৰা বৰ টান, ক'বলৈ গ'লে অসম্ভৱ। ইয়াৰ মাজতেই লুকাই আছে বিশ্ব ব্ৰহ্মাণ্ড। নাৰী মহিময়ী, মহীয়সী, ত্যাগৰ প্ৰতিমূৰ্তি। নাৰী বীৰাংগনা, বীৰ প্ৰসৱিনী। নাৰী আহে পুৰুষৰ জীৱনত বিভিন্ন ৰূপত, বিভিন্ন সময়ত। কেতিয়াবা প্ৰেয়সী প্ৰিয়া, হৃদয় কৰা দিয়া নিয়া। তুমি জননী, জায়া, ভগিনী, সূতা। সৃষ্টিৰ অমোঘ নিয়মত জোৰা পুৰুষ নাৰী, উভয়ে মিলি এই সুন্দৰ পৃথিৱী। নাৰী তুমি বিশ্বজননী, জন্মদাত্ৰী, অন্নপূৰ্ণা। নাৰী তুমি শিক্ষাৰ প্ৰথম সোপান, জীৱন বাটৰ শিক্ষা কৰা দান। মাতৃৰূপে সন্তানৰ শিক্ষাগুৰু, জীৱন বাটৰ শিক্ষা কৰা দান। তুমি পৰশমণি, তোমাৰ পৰশে হ'ব পাৰে নৰকো সৰগ এই ধৰণী। তুমি ভৱিষ্যত প্ৰজন্মক বাট দেখুওৱা। তুমি সংসাৰ নাৱৰ নাৱৰীয়া, তোমাৰ কৰ্ম মৰম বিলোৱা। মাতৃৰূপে সন্তান কৰা প্ৰতিপালন, ভাৰ্যাৰূপে সৰ্বস্ব ত্যাগ কৰি কৰা সৃষ্টিৰ পালন। কন্যাৰূপে জীৱন পাঠৰ পাতনি মেলা, ভগিনীৰূপে মৰম বিলোৱা। তুমি বিদুষী, মহীয়সী, মহান, পুৰাণত আছে তোমাৰ বখান। তোমাৰ মাজতে লুকাই আছে গাৰ্গী, মৈত্ৰী, অপলা, ঘোষা। তুমি সতী, পাৰ্বতী, বেহুলা, অনুসুয়া। স্বৰ্গ মৰ্ত্য এক কৰি স্বামীৰ পুনৰ জীৱন দিয়া। মৰমহনা মাতেৰে ধৰা পবিত্ৰ কৰা। তুমি মহীয়সী মাতৃ, আত্মজ অনাত্মজ সন্তানৰ। সন্তানৰ হকে সুখক দিয়া জলাঞ্জলীয়ে সাৱটি লোৱা দুখৰ অঞ্জলি। জীৱন সংগ্ৰামত তুমি বিজয়িনী, জীৱন পাঠশালাৰ টান কি উজু। সকলো পাঠে সমানেই ৰিজু। আজিৰ এই অশান্ত আবহাৱা পুনৰ উজ্জীৱিত কৰা তোমাৰ কীৰ্তি কথা। পাহৰিছা নেকি আই তুমি কোন? ঝান্সী ৰাণী লক্ষ্মীবাই, সতী জয়মতী, শ্বহীদ কনকলতাৰ দেশৰ তুমি ভাগ্যৱতী। তোমাৰ মাজতে লুকাই আছে কত হেলেন কেলাৰ, যাৰ অন্ধত্ব বধিৰতা হ'ব পৰা নাই জীৱনৰ হেঙাৰ। জীৱন সংগ্ৰামত জয়ী মানৱতাৰ উপহাৰ। তুমি মানৱতাৰ উপহাৰ। নাৰী তুমি জাগা, তোমাৰ সংকল্প হওক। তুমি ঘূৰাই আনিবা তোমাৰ কীৰ্তি কথা।